সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান এটা ভাইৰেল নিউজ আপোনালোকৰ বাবে লৈ আহিছো, সকলোৱে জানিবলগীয়া। জুনমণি ৰাভা আৰু মানস চলিহাৰ মাজত কিবা সম্পৰ্ক আছে নেকি সেই বিষয়ে আপোনালোকে জানিবলৈ হলে প্ৰথমতে এই অডিঅ' ক্লিপছটো শুনক, তাৰ পাছত বাকিখিনি আপোনালোকক কৈ আছো। কাৰণ আজিকালি কি হৈ আছে গম নাপায়, বৰ্তমান সমাজত কি চলি আছে কোনেও গম নাপায়। বাৰু বাকিখিনি কৈ আছো আপোনালোকক, কিন্তু আগত আপোনালোকে এই অডিঅ' ক্লিপছটো শুনি লওক। যেটো ফটোটা হিচাপে ললে আপুনি জুনমণি কথাতে কলে কোনো বেয়া কথাটো কিছু অতিপাতলে নহয়। তুমি পাথৰিৰ পৰা মানে দুকুটিলৈকে ওলাই আহিব নোৱাৰিবও আছে। কাইলৈ ঘাটলৈ আহিবা। মই কাজিয়া কৰিবলৈ যাব লাগিব নেকি আপোনাৰ লগত? কাজিয়া কৰিব লাগিব। মই কাজিয়া কৰিব নোৱাৰো। মই যুক্তিৰে কাজিয়া কৰিম, মই জনসাধাৰণৰ কাৰণে কাজিয়া কৰিম। মই যদি ৰাইজৰ কাৰণে যদি ইমানৰ মানুহ নহয়, মই অনুভূতি জাতিটো মই নকওঁ, কিন্তু তুমি পাৰ্চনেলিভাৱে দেই, মই ব্যক্তিগতভাৱে আগলৈ কোচ দিলে কি হয়, পিছলৈ কোচ দিলে কি হয়, কাইত আছে নাই চব চাবা। আচ্ছা, ন্যায় পথত আছোতো আমি। তোমালোকে সত্য পথত আছোতো। তোমালোকে জপিয়াই পৰিছা। সত্য পথত আছো নাই সেইটো কওক মুঠতে আপুনি। সত্য পথত ৰাইজৰ হৈ কথা কৈছো নাই সেইটো কওক। মই ক'বলৈ মই কাকো পাৰ্চনেলি কোৱা নাই। কিবা এটা যদি হৈ যায়, কিবা এটা হৈ যায়, পাথৰি মানুহে তোমাক বচাবনে নে তোমাক পইচা যাব? পাথৰি কিবা এটা মোক কোনে কিবা এটা কৰিব? তুমিও আৰু মই এক্সাম্পল এটা দিছো। কোনোবাই মোক কিবা এটা কৰিলেহে মোক কোনোবাই বচাব লাগিব। মোৰ বাক স্বাধীনতা আছে, মোৰ ক'বলৈ অধিকাৰ আছে, মোৰ স্বাধীনতা আছে মোৰ। আচ্ছা, এই কথাটোলৈ তুমি অকণমান বেছি ক'লে কথাটো প্ৰব্লেমটো হৈ যাব না। প্ৰব্লেম একো নহয় মোৰ। মোৰ কাইলৈ প্ৰেছ মিট আছে মোৰ। মই কোন দলৰ হৈ কাম কৰি আছো? তুমি এজিপি হৈ কাম কৰো, বিজেপি হৈ কাম কৰো, কংগ্ৰেছ হৈ কাম কৰো, এনচিপি হৈ কাম কৰো, তাত আমাৰ ক'ব লগা নাই। নাই, অতুল বৰাই কৈছে, শুনক তোমাৰ ওপৰত মোৰ বিশ্বাসটো আছিলে। অতুল বৰাই কৈছে কংগ্ৰেছৰ মানুহ আছিলে কেইটা, কাইলৈ মই প্ৰেছ মিট হ'ব আমাৰ। কোনখিনি গোটেই প্ৰতিবাদ কৰা মানুহখিনি আপোনালোকে চিনি পাব। অতুলবাৰ তোমালোকে দুখী পাবলৈ 14টা জনম ল'ব লাগিব। নাই, 14টা জনমত এই জনমত আমি নোৱাৰো সেইটো জানো, কিন্তু সত্য ন্যায় কথা ৰাখিব লাগিব। তোমালোকে ৰিজাল্ট পাই যাবা, কিন্তু তোমাক মই ভাল পাওঁ, সেইকাৰণে তোমাক কথাটো কৈছো। তুমি বেছি আগ্ৰহ হলে এই যে জুনমণি ফৰ এক্সাম্পল, নাই সেইবোৰ কথা আপুনি নকব। আচ্ছা, তোমাৰ মতে চলা বাৰু, কিন্তু এটা কথা বেছি অতিপাত হলে নহয়। তুমি পাথৰিৰ পৰা মানে দুকুটিলৈকে ওলাই আহিব নোৱাৰিবও আছে। কাৰণটো কওকচোন। কাৰণটো কওক। টাৰ্গেটটো তোমাৰ ওপৰত হৈ গৈছে। কাৰণটো কওকচোন, মই কি কৰিলো? কাৰণটো তোমাৰ এইটো টাৰ্গেট হৈ গৈছে, তুমি বৰ বিশেষ ক'লেও লাভ নাই। তোমাৰ নিজৰ ভাইটি হিচাপে মই কথাটো মই কথা এটা কওঁ আপোনাক, শুনক সুজেন দা। হয়, আপুনি যে মোক টাৰ্গেটৰ কথা ক'লে, মই দাদা হিচাপে আপোনাক কথা এটা কৈছো, শুনক। হয়, ৰাস্তাটো আপোনাৰ হয়নে নহয়? আৰে ইয়াৰ চবৰে হয়, চবৰে। যদি সেই ৰাস্তাটো আপুনি শুনক, আপোনাৰ যদি শুনক এখন দিয়া মানুহজনে হ'ল মই, তেতিয়া ৰাস্তাটো আপোনালোকে কামটো কিয় কৰিব নোৱাৰিলে ইমান দিন? আৰে ইয়াৰ এইটো পইণ্টত লগা নাই। যোৱা বছৰ শুনক, যোৱা বছৰ মই 32 গাড়ী মাটি পেলাইছো, 800 টকাকে দি মোৰ নেতৃত্বত, মোৰ নিজৰ ট্ৰেক্টৰে। আচ্ছা, আপুনি এইবোৰ খবৰ লৈছে? মোৰ খবৰ এতিয়া ধৰি লওক, আপুনি কৈছা মাৰিছে। মই লোৱা নিওঁতে আপুনি এচি গাড়ীত লৈ আপুনি এইবিলাক অনুভৱ নকৰে। মই বাইকখনৰ মোৰ লোৱাটো নিওঁতে মইহে বুজি পাইছো এইখিনি কথা। এইটো জেলত সোমাবই, মই তোমাক একদম এক্সুৰেঞ্চ দি মই কৈছো। নাই, মোকো জেলত সোমাই দিয়ক, ৰাস্তাটো হৈ মই জেল খাটিম, 3 মাহ জেল খাটি দিম মই। যদি মই ভুল কৰিছো, মই ভাইটি হিচাপে কৈছো, যদি মই ভুল কৰিছো, যিবোৰ কমেণ্ট দিছে নহয়, এই যিবোৰ কমেণ্ট দিছে, এই জেলত সোমাবই। আৰু ইয়াক গাতলৈকে আমি ওলাবলৈ নিদিওঁ। সেইটো আপুনি নকব সুশান্ত দা। আৰে সেইটো নকব আপুনি। কাইলৈ ওলাই চাবি। সেইবোৰ ভুল নকৰিব। কাইলৈ
লাগে তেনেকুৱাকে হাৰ্জিল লাগে না হাৰ্জিল মই কাৰ লগত চেলেঞ্জ নকৰোঁ মই কাজিয়া কৰা নহয় চেলেঞ্জ লাগা কাইলৈ ওলাইছা মই কাজিয়া কৰা নহয় ওলাইছা শুনক মই কাজিয়া কৰা নহয় সুশান্ত দা মই জ্যোতি ছাৰক কৈছো মোৰ ঘৰতো আপোনালোকে পাতিব পাৰিব নহ'লে ইয়াতো পাতিব পাৰিব মানুহখিনিক যে তেনেকুৱা এটা চেনেলত ৰাখিছে তেনেকে যে কৰিব মইতো অকণতো ভবা নাছিলো আচলতে এইটো নাপায় বিচাৰে এতিয়া নিজৰ যিটো বাঢ়িছে মই চাই পিনে কি চেলেগাঁও কি গাঁও নহয় নেকি কেনেকুৱা হৈছে নহয় মোৰ শত্ৰুৱাৰ কাৰণে পাৰ্চনেল কোনো শত্ৰুতা নাই অসমীয়া দলেতো কাইলৈ এইটো স্কুল ইয়াত গ'লে প্ৰত্যেকজনে প্ৰশ্ন কৰিব অসমীয়া দলে প্ৰত্যেকজন ব্যক্তিয়ে প্ৰশ্ন কৰিব ইয়াত তাৰ বাবে আমি জগৰীয়া নহয় ই এজন টিচাৰ হিচাপে তেওঁতো মই প্ৰশ্ন নললো ইয়াৰ অৱস্থা হয়তো কাইলৈ চেলেপত কেনেকে যাব ইয়ে জানি আৰু কাইলৈ পঢ়িলে কেনেকে যাব নাই নাই শুনক এইখিনি ৰাইজৰ সমস্যা হিচাপে সমস্যা হৈ মান মাৰিছে কিন্তু এইটো আপোনালোকে পাৰ্চনেলি নল'ব সুশান্ত দা মই পাৰ্চনেলি নলওঁ নহয় শুনক আপুনি মোক যিটো কথা ক'লে শুনক 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 ডিবেট হোৱাৰ নিচিনা হৈ যায় সুশান্ত দা হয় শুনক আপুনি মোক পাৰ্চনেলি যিটো শত্ৰুতা হিচাপে ল'লে আপুনি জোনমণিৰ কথা যে ক'লে শুনক বেয়া নাপাব কথাটো কৈছো শুনক ৰবা মই বেয়া পিছনত কোৱা নাই দাদা শুনক মোৰ কথাটো শুনি লওক মই ভাইটি হিচাপে আপুনি বুজি পাইছো ভাইটি নিজৰ ঘৈণীয়েকৰ বাপেকক মায়ে ফ্ৰিজত ভৰাই থোৱা নাই জানো আপুনি কোন বা মই কোন মোৰ ভয় হৈছে মোৰ শুনক সুশান্ত দা এইটো মই ইতিমধ্যে মই কল ৰেকৰ্ড হৈ আছে মই আপোনাক কল ৰেকৰ্ডটো পঠাই দিছো আৰু মোৰ ভয় হোৱাৰ কাৰণে মই কল ৰেকৰ্ডটো কৈছো দেই আপুনি মোক শুনক বেকা বেকিকে নহলো বা চিধা চিধিকে নহলো কোনোবা এক চাৰিটো মোক আপুনি অকণমান ধমকি অকণমান দিছে মোৰ ভয় হৈছে মই ৰেকৰ্ডিংটো মই আপোনাক দি দিছো আপুনি শুনি ল'ব এই ৰেকৰ্ডিংটোৰ দ্বাৰা মই আপোনাৰ আইনী ব্যৱস্থা ল'ম কিন্তু আপোনাৰ ওপৰত ঠিক আছে অডিঅ' ক্লিপছটো শুনি আপোনালোকে গম পাইছেই বৰ্তমান অসমত কেনেকুৱা পৰিস্থিতি চলি আছে এজন ভাল বিষয়াই ভাল কাম কিছুমান কৰিবলৈ বিচাৰিলেও কৰিব নোৱাৰে কাৰণ তাৰ পৰিমাণ কি হ'ব ঠিক নাই এটা বেয়া কাম কৰিবলৈ আমি বৰ্তমান যিমানবাৰ ভাবিবলগীয়া হয় এটা ভাল কাম কৰিবলৈ তাতকৈ বেছিবাৰ ভাবিবলগীয়া অৱস্থা হৈছে বৰ্তমান কাৰণ তাৰ পৰিণতি কি হ'ব মানে ঠিক নাই উদাহৰণস্বৰূপে আপোনালোকে জোনমণিৰ কেছটো মানে চাব পাৰে কাৰণ অসমৰ ৰাইজে জোনমণিয়ে যেনেকুৱা ধৰণৰ ন্যায় পাব লাগিছিল তেনেকৈ নাপালে বৰ্তমান কেছটো বেলেগ এটা ৰূপহে ল'লেগৈ জোনমণি ৰাভায়ো সঠিক ন্যায় নাপালে আৰু আনন্দ মিশ্ৰও চাগে হয়তো এনেকুৱা কিবা কেছে হ'ব পাৰে তেওঁ কিবা কাম নিজৰ মতে কৰিবলৈ নাপায়ো হয়তো জব ৰিজাইন কৰিব পাৰে তেওঁ নহ'বও পাৰে এইটো আজিৰ ভিডিঅ'টো ইমানেই আছিল চেনেলটো যদি কোনোবাই প্ৰথমবাৰলৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পুনৰ নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহোঁ আৰু